ৰাজা অজিত নাৰায়ণ হাইস্কুলৰ পৰা শিক্ষাৰ্থীৰে যে মানে যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে তেখেতসকলক আমি সম্বৰ্ধনা দিছোঁ আৰু এই সম্বৰ্ধনাৰ লগত আমি তেখেতসকললৈ আমাৰ কোচ ৰাজবংশীৰ জাতীয় গামোচা এখন লগতে এটা কিতাপৰ টোপোলা আৰু এখন মানপত্ৰ আমি দিছোঁ আৰু আমি এই সাধাৰণ আমাৰ যি অনুষ্টুপীয়া যি মানে এই টোপোলা ইয়াৰ জৰিয়তে আমি এইসকল ছাত্ৰ ছাত্ৰীক আমি এটা উদগনি জনাইছোঁ যাতে আমাৰ এই পিছপৰা মানে চিডলি অঞ্চলৰ এওঁলোকে যাতে ভৱিষ্যতে যাতে এওঁলোক নাম কঢ়িয়াই আনে আৰু এই জাগাখনৰ যাতে